বাপৰে এইটোতো দেখাব লাগিল কি হয় এইটো মোৰ ফেভৰেট হয় এইটো নামটো নাজানো বাট মোৰ ফেভৰেট নিজৰ ফেভৰেট বস্তু সদায় নামটো মনত ৰাখিব কিন্তু কি কৈছা কৃষ্ণা কোৱাচোন নিজৰ ফেভৰেট বস্তু সদায় নামটো জানিব লাগে ন তোমাৰ কোনটো ফেভৰেট মোৰতো এই মানি প্লেণ্টটো ক'ত আছে হেৰি বজাৰৰ পৰা কিনি অনা গৈছে চাগে সেইটো সৰু পুলি এটা মানে কি পিঁয়াজৰ নিচিনা দেখাত পুলিটো মই নাজানো কোনোবাই যদি নামটো জানে কমেণ্ট কৰিব তাৰপিছত আৰু আমাৰ গাৰ্ডেন দেখাই আছোঁ এতিয়া এইটো মই আৰু এটা কথা এনভাইৰনমেণ্টেড কৈ দিওঁ যে প্লাষ্টিকবিলাক ৱেষ্ট নকৰিব এনেকৈ বনাব পাৰিব বহুখিনি আমি প্লাষ্টিকতে বনাইছোঁ সেইটো হৈছে বেম্বু প্লেণ্ট পানীটো হয় মাটিটো হয় এইটো আকৌ এটা মই ৱাৰ্লি পেইণ্ট কৰিছোঁ এইবিলাক কি পেইণ্টৰ হেৰি ন পেইণ্টৰ হেৰি তাৰপিছত এইটো এইটো আচলতে ঘৰত থাকোঁতে হেৰি পচি গৈছিল তাৰপিছত ভাবিলোঁ কি হ'ল হা এইটো আগতে ঘৰত থাকোঁতে পচি গৈছিল তাৰপিছত ভাবিলোঁ কি হ'ল তাৰপিছত যেতিয়াৰ পৰা ঘৰৰ বাহিৰত ওলাইছোঁ তেতিয়াৰ পৰা পালে ধুনীয়াকৈ এনেকৈ আহিব আচ্ছা এইটো ন তেনেকুৱা অলপ হালধীয়া হৈ গৈছিল ঘৰত থওঁতে এইটোতো একদম কাটি পেলাই ডাইৰেক্ট য'তে ত'তে মানে মাটিত ধুব লাগিব দিয়কচোন মাটিত ধুলে হৈ যাব এইটো এনেকৈ কাট কৰি পেলাই হৈ যায় দেন দিছ ওৱান অলছ' এইটো মই নাথাকোঁতে অনা কিনিছে তাৰপিছত ঢেৰ এল'ভেৰা প্লেণ্ট আছে যিটো বহুত মেডিকেল বেনিফিটছ আছে আৰু মাজে মাজে ডলি কি ইউজ কৰোঁ আমি মুখত লগাওঁ ৰ'ব মোৰ মাইকটো ফাঁচি গ'ল মোৰ মাইক ফাঁচি গৈছে একচুৱেলি তেওঁলোকেও কিবা ক'ব বিচাৰিছে কিন্তু ক'ব পৰা নাই দিয়া ডলি কোৱা ইফালে দেখুৱা এল'ভেৰা প্লেণ্ট কি কৰোঁ আমি মুখত গাৰ্ডেন আমাৰ গাৰ্ডেন আমাৰ এখন এৰিকা পাম সৰি এৰিকা পাম প্লান নহয় এৰিকা পাম নেকি নাজানো দিয়া তুমি এইটো ঘৰত এতিয়া চাৰ্চ কৰ গুগল চাৰ্চ কৰ দে মই চাইছোঁ তাই গুগল চাৰ্চ কৰিব এৰিকা পাম বুলি কৈছা চা এতিয়া কেলে গুচাই দিলে মোৰ নেট কাম কৰা নাই এৰিকা পাম বুলি কয় তাই নেট কাম কৰা নাই বদমাছ আৰু কি আছে বুলি এল'ভেৰা এইটো এনেকৈ কাটি পেলাই লগালে হয় যিটো মেক্সিমাম আমাৰ স্নেক প্লেণ্ট কেইটা ক'ত গ'ল তলত আছে তলত দেখাম বাৰু এয়াই সৰু সুৰাকৈ আমাৰ চাটৰ প্লাণ্ট কিছুমান সেইটো চাইডেও আছে দেখাই আছোঁ আৰু আমাৰ খেতিখন দেখাই আছোঁ চাটতে কৰিছে দেউতা বহুতখিনি খালোৱে একচুৱেলি বেঙেনা লাগিছিল তাৰপিছত মই নাথাকোঁতে কি খালি তহঁতে বিলাহী তাৰপিছত পানীলাও লাগিছিলে অকল পানী লাগিছিল বাকী চব সৰু পলি হয় আগত মানে নিজে নিজে মৰি থাকে সেইকাৰণে গছটো দিলে মেক্সিমাম কি খাইছোঁ আমি আলু খালোঁ বিলাহী মই নাপালোঁ বাৰু মই আহি পেলাই অলপ 3-4টা পালোঁ জলকীয়া পালেং ডাঠা খাইছোঁ সেই ডাঠা সেইটো চাইডে লাগিছিল এইখিনি মাটি মানে এনেকৈ তিল দি পেলাই মাটি ভৰাই এনেকৈ চাটতে হৈছে ভালেখিনি আৰু ইনড'ৰ প্লেণ্টবিলাক দেখাই আছে এই আমাৰ টিকু বেঙেনা লাগিছে এইটো এয়া টিকলো বেঙেনা লাগিছে এয়া তলতো লাগিছে এইটো দেখুৱা এইটো ডাঙৰ হৈছে দেই খাব পৰা হ'ব আৰু তলতো এটা আছে কিন্তু ইমান এটা হোৱা নাই ডাঙৰ এইটো হৈছে এইটো সেইটো চাই খাব পৰা হৈছে এইটো এটা আৰু ইফালে আছে এতিয়া অকল বেঙেনাৰে গছ আছে জলকীয়াও আছে জলকীয়া বিলাহী আছে এইবোৰ জলকীয়া দেখিছে চাগে সেইফালে আছে সেইটো ফুল লাগিছে বেঙেনা আছে এয়া তিয়হৰ সেইটো ফুল লাগিছে ন সেইটো হালধি ন হালধি এইটো এটা জবা ফুলো আছে এইবিলাক গেন্ধা ফুল চৰি সেইটো পালেং ন এইবিলাক পালেং তিয়হ লাগিছে অমিতা গছ আৰু কি আছে এইবোৰে সৰু সুৰা কিবা কিবি খেতি কৰিছে
নিজে মানে এইটো চবে বনাব পাৰিব দিয়কচোন প্লাষ্টিক ৱেষ্ট কৰিব নালাগে এইবিলাক ডাঙৰ ডাঙৰ পেপচি বটল দেন স্প্ৰাইট পেপচি এইবিলাকৰ বটল থাকে সকলো ঘৰতে তো তেনেকৈ কাটি পেলাই কি কৰিছোঁ তেনেকৈ কিবা হেৰি ফুটা কৰি পেলাই তেনেকৈ বেয়া হোৱা তাঁৰবিলাক সেইবিলাক লগাই তেনেকৈ দি দিছোঁ আৰু ছিকুৱেঞ্চত দিছোঁ দেখাই আছোঁ দূৰৰ পৰা কেনেকুৱা দেখি তেনেকৈ সজাই থৈছোঁ এইটো বাহিৰৰ ৱালত দিছোঁ একচুৱেলি বেছি পানী নালাগে নামটো মই চাৰ্চ কৰিছিলোঁ কিন্তু মই ভালকৈ একজেক্টলি পোৱা নাই পালে মই এইটো লিখি দিম বাৰু এইবিলাক হৈছে আমাৰ স্নেক প্লেণ্টৰ পোৱালি স্নেক প্লেণ্ট এডাল আনিলে যথেষ্ট তাৰ পৰা নতুন নতুন ঢেৰ পোৱালি আহিব যেনেকৈ দিছ বেবিজ কামিং আউট কেইদিনমান আগতে এইটো ওলাইছিল আৰু মই এটা কথা দেখিছোঁ যে স্নেক প্লেণ্ট ঘৰৰ ভিতৰত বৰ ধুনীয়া হয় ফটকৈ ডাঙৰ হয় আৰু ধুনীয়া কালাৰ হোৱাইট কালাৰ এটা ফুলৰ বৰ ধুনীয়া হৈছে দীঘল এইটো হৈছে ডাঙৰ জাতৰ দীঘল জাতৰ এইবিলাক হৈছে সৰু জাতৰ আৰু এটা আছে য়েল্ল' কালাৰ থাকে সেইটো বিৰাট ধুনীয়া দেখিবৰ কাৰণে আৰু ধুনীয়া মানে ঔষধি গছ কেইটামান দেখাই এইটো হৈছে পাতেগজা পাত বুলি কয় বিৰাটেই ঔষধি গুণ আছে এইটো পাথৰ মানুহৰ কাৰণে খুৱাব লাগে আৰু এইটো একচুৱেলি এইটো বস্তু পাতটো ছিঙি পেলাই মাটিত পুতিলেই হৈ যায় ইমান ধুনীয়াকৈ কালাৰ কৰি আছে বিৰাট ধুনীয়া প্লেণ্ট অকণমান এনেকৈ ছিঙি পেলাই লগালেই হৈ যায় এইটো প্লাষ্টিকৰ বটলত লগোৱা আছে এইটো একদম কম কেয়াৰ লগা এবিধ প্লেণ্ট হয় অকণমান ৰুলেই তেওঁলোকৰ নিজৰ নিজৰ হেৰি এইবিলাক ৰুটছবিলাক আহে তো য'তে দিলেই হৈ যায় এইটো আৰু এনেকৈ বহুত ধুনীয়া হৈ যায় চ' হেপী এনভাইৰনমেণ্ট ডে টু এভৰিৱান চ' কেইটামান কথা যে প্লাষ্টিক ৱেষ্ট নকৰিব চাফ চিকুণ মেইনটেইন কৰিব আৰু আজিৰ দিনতে যে কৰিব লাগে সেইটো নহয় যে সদায় এইটো ৰাইট কথা কৈছে তাই এতিয়া আজি এটা হ'লেও পুলি ৰুব আকৌ আৰু কি পুলি ৰুলে কিন্তু আমাক কমেণ্ট ডাউন কৰি পেলাই ক'ব দেই আৰু ত' যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব কাৰণ আগলৈকে ঢেৰ ভিডিঅ' আহি আছে আৰু বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে চ' বাই টেক কেয়াৰ